নমস্কাৰ প্ৰাইম ৰিপৰ্ট 18 চেনেলটোলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিবলৈ ওলাইছো প্ৰথমটো বিগ ব্ৰেকিং নিউজ। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাক্সাৰ পৰিস্থিতি। শ্যামকানু সিদ্ধাৰ্থক বাক্সাৰ জেললৈ নিয়াৰ পিছতে ভয়ংকৰ পৰিস্থিতি। উত্তেজিত লোকে টাৰ্গেট কৰি ল'লে আৰক্ষীৰ সাংবাদিকৰ বাহন। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাক্সাৰ পৰিস্থিতি। শ্যামকানু সিদ্ধাৰ্থক বাক্সাৰ জেললৈ নিয়াৰ পাছতে অগ্নিগৰ্ভা পৰিস্থিতি। উত্তেজিত লোকে জ্বলাই দিলে আৰক্ষীৰ সাংবাদিকৰ বাহন। জনতাক ছত্ৰভংগ দিবলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ হৈছে এজন লোক। কন্দুৱা গেছৰো প্ৰয়োগ কৰিছে আৰক্ষীয়ে। ঘটনা আহত হৈছে কেইবাজনো আৰক্ষী সাংবাদিক। DY-365 বাহনতো অগ্নিসংযোগ দুৰ্বৃত্তৰ। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাক্সাৰ পৰিস্থিতি। দিবলৈছো পৰৱৰ্তী খবৰ। সংকটমুক্ত বাক্সাৰ ঘটনা আঘাতপ্ৰাপ্ত দীপক মেধি। বৰ্তমান এইমছৰ চিকিৎসাধীন হৈ আছে দীপক মেধি। সফলভাৱে সম্পন্ন হৈছে অস্ত্ৰোপচাৰ। সংকটমুক্ত বাক্সাৰ ঘটনা আঘাতপ্ৰাপ্ত দীপক মেধি। বৰ্তমান এইমছত চিকিৎসাধীন হৈ আছে দীপক মেধি। সফলভাৱে সম্পন্ন হৈছে অস্ত্ৰোপচাৰ। বৰ্তমান সংকটমুক্ত অৱস্থাত যুৱকজনে মাত কথা কৈ আছে। দিবলৈছো পৰৱৰ্তী খবৰ। বাক্সাত নতুন জিলা কাৰাগাৰৰ প্ৰথম কয়দী শ্যামকানু সিদ্ধাৰ্থ। বাক্সাৰ জিলা কাৰাগাৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। সন্দীপন নন্দেশ্বৰ পৰে সকলো একেলগে থাকিব। বাক্সাৰ নতুন জিলা কাৰাগাৰৰ প্ৰথম কয়দী শ্যামকানু সিদ্ধাৰ্থ। বাক্সা জিলা কাৰাগাৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। সন্দীপন নন্দেশ্বৰ পৰে সকলো থাকিব একেলগে। 14 দিনৰ বাবে জেলত থাকিব 5 অভিযুক্ত। 5 অভিযুক্ত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বাক্সাৰ জেললৈ। জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা বুলি আবেদনত কৰিছিল উল্লেখ। বাক্সাৰ নৱনিৰ্মিত এইখন কাৰাগাৰত ৰখা নাছিল এজনো কয়দী। দিবলৈছো পৰৱৰ্তী খবৰ। ৰাজধানী দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তদন্ত ক্ষিপ্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৰিব বৈঠক। তদন্ত ক্ষিপ্ত কৰিবলৈ ছিংগাপুৰৰ হেঁচা দিয়াৰ বাবে এই বৈঠক। ৰাজধানী দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তদন্ত ক্ষিপ্ত কৰিবলৈ বৈদেশিক মন্ত্ৰীৰে কৰিব বৈঠক। কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ এছ জয়শংকৰৰ সৈতে কৰিব বৈঠক। তদন্ত ক্ষিপ্ত কৰিবলৈ ছিংগাপুৰৰ হেঁচা দিয়াৰ বাবে এই বৈঠক। ছিংগাপুৰৰ উচ্চ আয়ুক্তকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানকো কৰিব সাক্ষাৎ। বিয়লি 4:30 ছিংগাপুৰৰ উচ্চ আয়ুক্তৰ সৈতে অসম ভৱনত বৈঠক। ৰাজধানী দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তদন্ত ক্ষিপ্ত কৰিবলৈ বৈদেশিক মন্ত্ৰীৰে কৰিব বৈঠক। কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ এছ জয়শংকৰৰ সৈতে কৰিব বৈঠক। দিবলৈছো পৰৱৰ্তী খবৰ। 21 অক্টোবৰত কোকৰাঝাৰৰ স্থানীয় বন্ধ ঘোষণা কৰিলে। কাতি বিহু, কালী পূজা, দেৱালী কৰ্মচাৰীসকলে একেলেঠেৰে পাব 4 দিনৰ বন্ধ। সকলো ৰাজহ আৰু দণ্ডাধীশ আদালত, সকলো শিক্ষানুষ্ঠানকে ধৰি বিত্তীয় প্ৰতিষ্ঠান, বেংক, বীমা সমবায় আদি বন্ধ থাকিব। 21 অক্টোবৰত কোকৰাঝাৰৰ স্থানীয় বন্ধ ঘোষণা কৰিলে। বন্ধ থাকিব শিক্ষানুষ্ঠান, বেংক, ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়। কাতি বিহু, কালী পূজা আৰু দেৱালী কৰ্মচাৰীসকলে একেলেঠেৰে পাব 4 দিনৰ বন্ধ। স্থানীয় বন্ধৰ সময়ছোৱাত সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয়, সকলো ৰাজহ আৰু দণ্ডাধীশ আদালত, সকলো শিক্ষানুষ্ঠানকে ধৰি সকলো বিত্তীয় প্ৰতিষ্ঠান, বেংক, বীমা সমবায় আদি বন্ধ থাকিব। দিব ওলাইছো অন্তিমটো খবৰ। বাক্সা জিলা 163 নং ধাৰা জাৰি কৰা হ'ল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা হৈছে 163 নং ধাৰা। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। বাক্সাত 163 নং ধাৰা জাৰি কৰা হ'ল। পৰিস্থিতি অধিক হোৱাৰ বাবে জাৰি কৰা হৈছে 163 নং ধাৰা। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। কোনো ধৰণৰ চোকা অস্ত্ৰ আদি লৈ ঘূৰি ফুৰিব নোৱাৰিব। কোনো ধৰণৰ ৰেলী, সমদল, ধৰ্ণা আদি কাৰ্যসূচী কৰিব নোৱাৰিব। অনুমতি অবিহনে কোনো ধৰণৰ সভা সমিতি আদি কৰিব নোৱাৰিব। 5 অভিযুক্ত জেললৈ নিয়াৰ সময়তে তীব্ৰ প্ৰতিবাদ জুবিন অনুৰাগীৰ। আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ।